নমস্কাৰ, সুস্মিতাছ এডুকেশ্যনলৈ আপোনালোক সকলক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি DHS আৰু গ্ৰেড 3-4ৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। এতিয়া আমি বৈদিক সভ্যতাৰ বিষয়ে 30টামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। বৈদিক সভ্যতাৰ আৰম্ভণিৰ সময়সীমা কেতিয়া আছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 1500। আৰ্য মানে কি? উত্তৰ আৰ্য মানে ভাষা। আৰ্যসকলে অনাৰ্যসকলক কি বুলি কৈছিল? উত্তৰ ক্ষুদ্ৰ বুলি কৈছিল। আদি বা বৈদিক যুগত মাটিৰ স্বত্বাধিকাৰ কোন আছিল? উত্তৰ ব্যক্তি বা পৰিয়াল আছিল। বেদ শব্দৰ অৰ্থ কি? উত্তৰ জ্ঞান। উপনিষদৰ মুঠ সংখ্যা কিমান? উত্তৰ 108টা। যোগ দৰ্শনৰ স্ৰষ্টা কোন আছিল? উত্তৰ পতঞ্জলি। পুৰাণৰ লগত জড়িত বিষয়সমূহ কি আছিল? উত্তৰ প্ৰাথমিক সৃষ্টি, গৌণ সৃষ্টি আৰু ঈশ্বৰৰ বংশাৱলী। বৈদিক যুগত বৰ্ণপ্ৰথাৰ উল্লেখ ক'ত আছিল? উত্তৰ ঋগ্বেদন বৈদিক গ্ৰন্থত বৰ্ণপ্ৰথাৰ উল্লেখ আছিল। আৰ্যসকলে প্ৰথমতে ক'ত বসতি স্থাপন কৰিছিল? উত্তৰ পাঞ্জাৱত। অৰ্থশাস্ত্ৰ কিহৰ লগত জড়িত? উত্তৰ ৰাজনৈতিক দৰ্শনৰ লগত জড়িত। উপনিষদবোৰ কি কিতাপ? উত্তৰ দৰ্শন কিতাপ। বেদৰ শেষ ভাগটোৰ নাম কি? উত্তৰ উপনিষদ। আইনৰ গীতৰ লগত জড়িত বেদটোৰ নাম কি? উত্তৰ সামবেদ। পুৰাণ প্ৰধানকৈ কেই প্ৰকাৰৰ? উত্তৰ 18 বিধৰ। ঋগ্বেদৰ যুগত পৰ্দা প্ৰথা আৰু বাল্য বিবাহ আছিল নে? উত্তৰ নাছিল। এক্সমুলাৰৰ মতে আৰ্যসকল কোন দেশৰ আছিল? উত্তৰ মধ্য এছিয়াৰ। বৈদিক যুগৰ ৰজাসকলে জনসাধাৰণৰ পৰা কি সংগ্ৰহ কৰিছিল আৰু তাক কি বুলি কোৱা হৈছিল? উত্তৰ কৰ সংগ্ৰহ কৰিছিল, তাক বালি বুলি কোৱা হৈছিল। বেদক কেন্দ্ৰ কৰি ৰচিত ধৰ্মগ্ৰন্থক কি বোলে? উত্তৰ সূত্ৰ সাহিত্য বোলে। বৈদিক যুগ কেই প্ৰকাৰৰ আৰু কি কি? বৈদিক যুগ 2 প্ৰকাৰৰ, সেয়া হৈছে ঋগ বৈদিক যুগ আৰু পৰৱৰ্তী বৈদিক যুগ। বৈদিক যুগ কাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে? উত্তৰ বেদক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। বৈদিক সাহিত্যৰ স্ৰষ্টা কোন? উত্তৰ আৰ্যসকল। সংস্কৃত ভাষাত আৰ্য শব্দৰ অৰ্থ কি? উত্তৰ সৎ বংশজাত। ঐতিহাসিক যুগ কেতিয়াৰ পৰা সৃষ্টি হয়? উত্তৰ বৈদিক যুগৰ পৰাই। বৈদিক যুগ প্ৰধানতঃ গ্ৰামকেন্দ্ৰিক আছিল। বেদৰ আন এটা নাম কি? উত্তৰ শ্ৰুতি। বেদৰ অংশ কেইটা আৰু কি কি? উত্তৰ 4টা, সেয়া হ'ল সংহিতা, ব্ৰাহ্মণ, অৰণ্যক আৰু উপনিষদ। বৈদিক যুগত গ্ৰামৰ প্ৰধানক কি বোলে? উত্তৰ গ্ৰামণী বোলে। বৈদিক যুগৰ পৰিবাৰৰ প্ৰধানক কি বুলি কোৱা হৈছিল? উত্তৰ গৃহপতি বা কুপলা বুলি কোৱা হৈছিল। বৈদিক যুগৰ বিদুষী নাৰী দুগৰাকী কোন কোন? উত্তৰ লোপামুদ্ৰা আৰু ঘোষা। আৰ্যসকলৰ চতুৰাশ্ৰমৰ প্ৰথম আশ্ৰমটিৰ নাম কি আছিল? উত্তৰ ব্ৰহ্মচৰ্য। বৈদিক যুগৰ কৰক কি বুলি কোৱা হৈছিল? উত্তৰ বালি বুলি কোৱা হৈছিল। ভিডিঅ'বোৰ ভাল লাগিলে মোৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।